ঘোৰ প্ৰেম প্ৰেম নহয় যেন পুতুকাৰে উপচি পৰা ফেন বাবু মোক লৈ যোৱা মোৰ সন্তান থাকিলেও থাকক মই তোমাৰ লগত পলামি মই মোৰ সন্তানো এৰিলো তুমিও সকলো এৰা প্ৰেমে নামানে বুঢ়া ডেকা নিজ সন্তানক এৰি থৈও পলায়ন কৰিব পাৰে প্ৰেমৰ তাৰণাত এতিয়া শুনক আমাৰ বিশেষ প্ৰতিবেদনটো নগাঁও জিলাৰ ঢিং থানাৰ অন্তৰ্গত লহকৰ ঘাট গাঁৱৰ এটা 1.5 বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ মজিদা খাতুন নামৰ মহিলাগৰাকীয়ে টুকটুকি গাঁৱৰ স্বামীৰ পৰিয়ালৰ ঐক্যতে যুৱক এজনৰ সৈতে পলায়ন কৰে এই কথা আমাৰ নহয় এয়া মজিদা খাতুনৰ স্বামীৰ কথা মই বান্দচাৰিলি গৈছিলো বান্দচাৰিৰ পৰা আহি চাওঁ ঘৰত কোনো নাই দৰ্জা খোলা দুটা দৰ্জা খোলা দৰ্জা ঘৰৰ ভিতৰত গৈছোঁ চাওঁ নাই পিছত সেইটো ঘৰত মোৰ ঘৰত গৈছোঁ গৈ চাওঁ কাপোৰ চাপোৰ একো নাইকিয়া পিছত মাৰ ওচৰত ফোন মাৰি কৈছোঁ ল'ৰা ক'ত আছে মায়ে কৈছে ল'ৰা মোৰ লগত আছে মই কৈছোঁ মজিদা ক'ত গ'ল কয় আমি নাজানো নহয় ঘৰত দেখি গৈছিলোঁ কাপোৰ দি আছে মোৰ লগত অহা নাই পিছত সি পলাই গ'লগৈ কাৰ লগত পলাই গৈছে সিহঁতৰ ঘৰৰ ল'ৰা এটা আহিছিলে সেইটোৰ লগত গ'লগৈ পলাই ল'ৰাটোৰ নাম জানা নেকি ল'ৰাটোৰ নাম নাজানো ল'ৰাটো আহিছিলে মই চিনি পাওঁ আগৰ পৰা ভাল পাইছিলে নেকি মানুহজনক নাজানো আমাক কোৱা নাই নহয় আৰু আমাৰ মামা আনিছে গৈ আৰু এবাৰ সি মাত দি থৈ গ'ল মজিদা খাতুনে নিজেই পাহৰি গ'ল তেওঁ যে এটা পুত্ৰ সন্তানৰ মাতৃ উল্লেখযোগ্য যে যোৱা ইংৰাজী 3 তাৰিখে পলায়ন কৰে যদিও প্ৰায় 16টা দিন উকলি যোৱাৰ পাছতো কোনো সন্ধান নোপোৱাত পৰিয়ালৰ লোকে কাষ চাপিছে এতিয়া সংবাদ মাধ্যমৰ এনে কাণ্ডত অতিষ্ঠ হৈ অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে নিজ পত্নীৰ সন্ধান নোপোৱাত স্বামী জহিৰুল ইছলামে ঢিং থানাত এখনি এজাহাৰো ৰুজু কৰিছে এতিয়া লক্ষণীয় বিষয় হৈ পৰিছে মজিদা খাতুনৰ 1.5 বছৰীয়া সন্তানক এৰি থৈ যোৱা কাণ্ডক গৰিহণা দিছে এতিয়া স্থানীয় লোকে কি হ'ব পাৰে এই সন্তানটোৰ ভৱিষ্যত কোনে দিব মাতৃৰ চেনেহ পাৰিবনে আৰক্ষী প্ৰশাসনে এই দুৰ্ভাগ্য শিশুটিৰ মুখত হাঁহি বিৰিঙাবলৈ কোনো সদাশয় ব্যক্তিয়ে যদি সন্ধান পায় তেন্তে 9864019641 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে বিনম্ৰ অনুৰোধ জনাইছে কাজিয়া পেচাল হোৱা নাই আগত এবাৰ গুচি গৈছে আগত দুবাৰ গৈছে দুবাৰ গ'লে এবাৰ মাকে আনি দি থৈ গৈছে পিছত আকৌ গুচি গ'ল পলাই পিছত আমাৰ ভাইটোক পঠিয়াই দিছোঁ গৈ আনিছে এইবাৰ ঘৰত কাজিয়া পেচাল একোৱেই নাই ৰাতিপুৱা মই সিফালে গৈ আছোঁ বনীটোৰ ঘৰত তেতিয়া ল'ৰাটো মোৰ লগত দি দিছে যে তোৰ আইতা গৈ আছে যা তোৰ আইতাৰ লগত কৈ পেলাই মই ল'ৰাটোক লৈ পেলাই মোৰ বনী ঘৰত গৈছোঁ তেতিয়া ঘৰত আহি পাইছোঁ সি নাই কানি কাপোৰ লৈ মোৰ ঘৰৰ বাকচৰ তলাটো ভাঙি লৈ টকা 10,000 সৰু ল'ৰাটোৱে পঠিয়াইছিল এই টকা 10,000 লৈ সি পলাইছে পলাই লৈ এতিয়া আজি 4-5 দিন ধৰি এনেকুৱা ফোন মাৰি আছে যিটো ল'ৰা লগত গৈছে টুকটুকি ল'ৰা এটা মাকেও লৈ আহিছে তাৰ ককায়েকো লগত লৈ আহিছে সুধিলে কৈছে যে আমাৰ মোমায়েকৰ ল'ৰা তেনেকুৱা 4-5 বাৰ আহিছে ল'ৰাটো সেইটো ল'ৰাটোৰ লগত সি গুচি গৈছে যোৱাৰ পিছত এতিয়া ফোন মাৰি সেইটো ল'ৰাটো মোবাইলটো দি ফোন মাৰি মাৰি ইমান ডিষ্টাৰ্ব দি আছে এই ল'ৰা এটা জন্ম হৈছে প্ৰথম এই 1 বছৰ 5 মাহ মান হ'ল এইটো ল'ৰাটো থৈ সি পলাই গৈছে ল'ৰাটোৰ নাম কি ল'ৰাটোৰ নাম সেইটো ল'ৰাটোৰ নাম আমি নাজানো আহিছে ফুৰিবলৈ আহিছে কৈছে আমাৰ মোমায়েকৰ ল'ৰা বোৱাৰীৰ নাম কি বোৱাৰীৰ নাম মজিদা খাতুন ঘৰ ক'ত আছিলে দেউতাকৰ ঘৰ আগৰ নিজৰ ঘৰটো হ'ল পাণবাৰী এতিয়া থাকে মানে ককাকৰ ঘৰ তাত টুকটুকিৰ চমক্কা বুলি কয় চমক্কাত আছে এই যেজনে বিয়া পাতি দিছিল আনি পেলাই সেইজনক সুধিছোঁ সেইজনে কৈছে বেলেগ ল'ৰাৰ লগত পলাই গৈছে তাৰ নাম কিমান দিন হ'ল আজি 17 দিন হ'ল যোৱা এই সময়ত ডিং থানাত কিবা এজাহাৰ কৰিছিল নাই ডিং থানাত এজাহাৰ আমি দিয়া নাই আমি ভাবিছোঁ আহিব আৰু দুবাৰ গৈছে আহিছে এইবাৰ সেইটো কাৰণে ভাবি আছিলোঁ যে আপুনি কি ক'ব এতিয়া আমি কৈ আছোঁ যে ছোৱালীজনী যে গুচি গ'ল আমাৰ ঘৰৰ পৰা বস্তু বাহিনী লৈ গহনা চহনা নিছে টকাও নিছে এতিয়া ছোৱালীজনী আমাৰ লাগে মানে